ৰাতিপুৱা আধা ঘণ্টামান খোজকাঢ়ি আহিলোঁ আৰু এতিয়া আমাৰ ডিটক্স এগিলাচ পানী বনাই পেলাই এগিলাচ খাই আছোঁ আৰু সকলোকে ৱেলকাম কৰিছোঁ লনো লাইফ ষ্টাইলৰ অন্য এটা ব্লগৰ মাজলৈ। আশা ৰাখিছোঁ আপোনালোক ভালে আছে, ঠিকে আছে। আৰু ৰাতিপুৱা সময় এতিয়া বাবুহঁতৰ টিফিনৰ টাইম। মই তাৰ কাৰণে টিফিন দিবৰ কাৰণে আজি কাচকল আৰু আলু দি বনোৱা টিক্কা বনাই দিম বুলি ভাবিছোঁ, সেইকাৰণে যোগাৰ কৰিছোঁ। আৰু এইটো বহুত হেল্ডিও হয় আৰু সেইকাৰণে মাজে মাজে মই প্ৰায় এনেকৈ দিওঁ। কাচকল আৰু আলু এটা ল'লোঁ আৰু ধুনীয়াকৈ কাটি পেলাই সেইখিনি কুকাৰ দি দিছোঁ। এটা চিটি বা দুটা চিটি দিম আৰু তাতে অকণমান পালেং শাকো কাটি লৈছোঁ। কাচকল আৰু পালেং শাক সকলো ধৰণৰ শাক চব্জিয়ে বহুত আমাৰ কাৰণে উপকাৰী হয়। আমিতো ডাঙৰসকলে খাওঁৱেই, কিন্তু বাচ্ছাবিলাকে একদম খাব নোৱাৰে। সেইকাৰণে মই কিবা এটা বুদ্ধি বিধাৰ কৰি অন্য প্ৰকাৰে যেনে তেনে সিহঁতক দিবলৈ চেষ্টা কৰোঁ। আৰু অকণমান পিঁয়াজো মিহিকৈ কাটি লৈছোঁ। এইফালে আমাৰ বাইদেৱে দেখিছেনে, একদম স্কুলৰ ফ্লাস্কটো ইমান ভাল পায়, নেৰেই। আলুখিনি কলখিনি ঠাণ্ডা হোৱালৈকে মই টিফিনটো মুচি ৰেডি কৰি ল'লোঁ। আৰু এয়া আলু কাচকল ধুনীয়াকৈ সিজি গৈছে। এতিয়া এটা বাতিত তেনেকৈ গোটেইখিনি উলিয়াই লৈছোঁ। ধুনীয়াকৈ ইয়াতে শাক চব্জি গোটেইখিনি দি পেলাই ভালকৈ মঠি ল'ম। আৰু বাইণ্ডিঙৰ কাৰণে মই অকণমান বেচন প্ৰায় 1 চামুচমান দিছোঁ। আৰু এইটো নিমখ, অকণমান জালুকৰ গুড়া, পিঁয়াজ আৰু শাকখিনি দি দিম। দি ধুনীয়াকৈ বেটাৰটো তৈয়াৰ কৰি ল'ম। ভালকৈ মঠি লৈছোঁ। বেটাৰটো চাব লাগিব যাতে একদম ঢিলা হৈ নাথাকে আৰু বেছি টানো নহয়, জোখত ল'ব লাগিব। আৰু সঁচাকৈ এইটো বহুত হেল্ডি ৰেচিপি হয়। আপোনালোকৰ বেবীৰ কাৰণে ট্ৰাই কৰিব পাৰে। আৰু এতিয়া এখন পেন কৰি তাতে 1 চামুচ বাটাৰ দিছোঁ। বাটাৰখিনি গলি গ'ল আৰু হাতৰে ধুনীয়াকৈ চাইজ কৰি টিক্কাকেইটা দি দিছোঁ। বেছি অইল চইল নিদিওঁ, জানেই আপোনালোকে। অকণমান আৰু এইখন পেনত কমতে হয়। আৰু এয়া মোৰ একদম কম সময়ত তৈয়াৰী হ'ল কল আৰু আলুৰ টিক্কা। আৰু এনেকৈ টিফিনত দি দিছোঁ। তাতে কাজু আৰু আলমণ্ড দিছোঁ, অকণমান মৌ দি দিছোঁ যাতে সিহঁতে খাই ভাল পায়। সিহঁতক থৈ কৰি আহি আৰু এই ব্ৰেকফাষ্ট মই ৰেডি কৰিছোঁ খাবৰ কাৰণে। খাই কৰি সময়বিলাক ইমান ফটুককৈ যায়, ভাত বনাবলৈ হ'ল। মই তাৰ মাজতে অকণমান ফেচ পেক লগাই লৈছোঁ। নিজক কেয়াৰ ল'বলৈ টাইমেই নাপাওঁ। আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ। এয়া কচু গুটি কেইটামান আছিলে, সেইখিনি মই কুকাৰত বইল কৰি দিলোঁ আৰু ৰূপে খাই বাছি দিছে ধুনীয়াকৈ। আৰু এইকণ তৰকাৰী বনাইছোঁ বাবু আৰু মাইনাৰ কাৰণে পালেং শাক দি, আৰু আমাৰ কাৰণে বনাইছোঁ কচু গুটি দি চুকা টেঙা। চাওকচোন, মোৰ তৰকাৰী প্ৰায় হৈ গ'লগৈ। আৰু এনেকৈ শাকৰ তৰকাৰী কালাৰটো বগা হৈ আহিলে ইমান ধুনীয়া লাগে, খাই টেষ্ট লাগে। আৰু ধুমাধুম মই বনাইছোঁ কাৰণ 12টা বজাত আকৌ বাবু মাইনাক আনিবগৈ লাগিব। মোৰ তৰকাৰী ভাজি ভাত সকলোখিনি হৈ গ'ল। এতিয়া ভাজিকণ বনাই আছোঁ, কেৰেলা ভাজি মাছৰ মাথা দি একদম তেল কমাই দি বনাইছোঁ। এতিয়া যাওঁ সিহঁতক লৈ আহোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। কি হ'ল? তুমি কাপোৰ কিয় বেয়া কৰিছা? কি লাগে আৰু কি লাগে? একো কাপোৰ বেয়া নকৰিবা দেই। আৰু মা বুট খাই হ'লনে? খোৱা আকৌ। তিতি আছে, চোৱাচোন তিতি চিকেন তিতি অকণমান খোৱা। কালি আমি কেনেকৈ নমো কৰিছিলোঁ, কেনেকৈ নমো কৰিছিলোঁ। হৰে কৃষ্ণ হৰে ৰাম। বাবু গাইছিলে ন? বাবু ডাঙৰ আছে ন? মণি গাইছে, বাবু গাইছে। লালিপপ আহি গ'ল, লালিপপ। এবাৰ ভণ্টি লালিপপ কৰিব দেই। কিয়? দিম আহা। এতিয়া খাই লওঁ দেই, খাই লওঁ। সিহঁতক খুৱাই ল'লোঁ আৰু এতিয়া মই বহিছোঁ, অকণমান টেষ্ট কৰিছোঁ। ইমান টেষ্ট হৈছে তৰকাৰীখন, সঁচাকৈ এনেকৈ শাকৰ লগত মাছ সঁচাই খুব ভাল লাগে। খাবলৈ বহিছোঁ হয়, শান্তি নাই যে পোৱালি একদম ওচৰত বহি ডিষ্টাৰ্ব কৰি আছে, ইটো লাগে সিটো লাগে। আৰু এতিয়া আহিছোঁ খোজকাঢ়িবৰ কাৰণে মিষ্টাৰ আৰু মই। আমাৰ ঘৰতে এনেকৈ একপাক আহি ৱায়াৰলেছ হয়, এনেকৈ খোজকাঢ়ি লাষ্ট গেট হয়, এপাক মাৰি ঘৰ পাওঁ। প্ৰায় আধা ঘণ্টা টাইম কভাৰ হৈ যায়। মিষ্টাৰ মই এনেকৈ কথাকে বেবি আহি আছোঁ, ভালো লাগে ন এনেকৈ। আৰু এয়া পামহি আৰু বেছি সময় নাই।
এয়া আহি ঘৰ পালোহি অকণমান সময়তে ৰেষ্ট ল'ম আৰু এয়া 6টা বাজিলে খোজকাঢ়ি আহি অকণমান টাইম হৈ গ'ল ক্লাছৰ কাৰণে 10-15 মিনিট ৰেষ্ট ল'লোঁ আৰু এতিয়া যাওঁ জুম্বা ক্লাছত তাৰ পৰা আহিম 7:30 বজাত পাই গ'লোঁ ক্লাছ আৰু ক্লাছ নতুনটো য'ত আছে মোৰ ঘৰৰ ফ্ৰণ্টতে একদম ওচৰতে হয় আহি পাই গ'লোঁ এতিয়া ক্লাছৰ পৰা আহিলোঁ এতিয়া প্ৰায় 7:30 বাজিছে সিহঁতৰ ওচৰত অকণ বহিছোঁ হোমৱৰ্ক দিয়ে কি দিয়ে অকণমান আধা ঘণ্টামান চাওঁ বেছিটো নপঢ়ে আৰু পঢ়া সময়ত সিহঁতৰ যে কিমান কথা চ' আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ আপোনালোকক সকলোলৈকে মোৰ ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ পুনৰ লগ পাম তেতিয়ালৈকে ভালে থাকক কুশলে থাকক